নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ মুৰ্গী পালনৰ আজি আমাৰ ডে নাম্বাৰ 16 মানে আজি 16 নম্বৰ দিন আৰু 16 নম্বৰ দিনৰ ৰাতিপুৱাৰ পৰিৱেশ এটো দেখিছে হেতে ইয়াৰ পৰা ওলাই আহি গ'ল আৰু এইখিনি হেতক বৰ্ডাৰ কৰি আমি ৰাখিব পৰা নাই এটো কাৰণে হেতৰ ঠাইটো আজি বঢ়াই দিম অলপ ইয়ালৈকে বঢ়াই দিম আৰু মুৰ্গীখিনি যেটো ডাঙৰ হৈছে ডাঙৰ হোৱাৰ কাৰণে পাখি আহি গ'ল গাত আৰু পাখি আহাৰ লগে লগে হেতে উৰা আৰম্ভ কৰিলে দেখিব হেতে উৰি পেলাই এফেলদি পাৰ হৈ আহিছে আৰু বাকি পোৱালিখিনি ঠিকে আছে ৰাতিপুৱা আমাৰ দানা পানী দিয়া হ'ল আৰু প্ৰায় 2 ঘণ্টাৰ ভিতৰত হেতে দানাটো খাই শেষ কৰিলে পানীটো বৰ্তমান আছে আৰু ডাঙৰ ডিংকা এটা আমি দিছো ফিডাৰ বৰ্তমানলৈকে আনা নাই ফিডাৰ আমি অতি সোনকালে আনিব লাগিব আৰু ইয়াতে দেখিছে এটা পোৱালি আমাৰ অকনমান উইক হৈ আছে কুলা পোৱালিটো আৰু এটো যেটো অকনমান সৰু আছিল বাকি কিটাতকে এটো কাৰণে অকনমান উইক হৈ থকা নিচিনা লাগিছে তাক বাৰু বাকি পোৱালিখিনি ঠিকে আছে পাখি যিখিনি আহি গ'ল এখিনি কোনো ধৰণৰ অসুবিধা নাই দানা পানী হেতে খাই আছে দুই এটা পোৱালি উইক থাকে যদি বেটছটো আপোনাৰ খেলিমেলি হয় আমাৰ বেটছটো খেলিমেলি হোৱাৰ কাৰণে দুই এটা পোৱালি উইক হ'ল কেটামান পোৱালি মৃত্যু হ'ল বাকি কোনো ধৰণৰ অসুবিধা নাই আৰু হেতৰ ঠাইটো আমি আজি বঢ়াই দিম 16 নম্বৰ দিন আৰু এটা কথা আমি অনুভৱ কৰিলো ম্যাক্সিমাম আপুনি 15 দিনলৈকে হেতক ব্ৰুডিং কৰিলেই হ'ল মানে 15 দিনলৈকে আপুনি টেম্পাৰেচাৰ হিট মেইনটেইন কৰি ৰাখিলেই হ'ল তাৰ পিছত আপুনি খুব ধুনিয়াকৈ হেতক যদি আপোনাৰ ফাৰ্ম দূৰত বনাইছে তেন্তে তালৈ আপুনি লৈ যাব পাৰিব আৰু এই 15 দিন সময়ত আপুনি হিটটো ভালকৈ দিব আৰু বেটছটো আপুনি একেলগে আনিবলৈ চেষ্টা কৰিব টুকুৰা টুকুৰি নকৰিব যিমান পাৰে একেলগে মুৰ্গীখিনি আনিব আৰু হয়তো যিসকলে ফাৰ্ম কৰে তেওঁলোকে একেলগে আনে আমি যেহেতু নিজৰ মেচিনৰ পৰা আনো বা পোৱালিবিলাক আনোতে অকন খেলিমেলি হয় হেতু কাৰণে আমাৰ তেনেকুৱা হৈছে খেলিমেলি হৈছে বাকি যিসকলে ফাৰ্ম কৰে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই একেলগে পোৱালিখিনি আহি যায় আমাৰ অলপ খেলিমেলি হ'ল হেতু কাৰণে আমি দুই এটা পোৱালি মৃত্যু হ'বলগীয়া হ'ল বাকি আমাৰ প্ৰথম বেটছৰ পোৱালিৰ মৃত্যু হোৱা নাই এটা পোৱালি মৃত্যু হোৱা নাই আৰু হেতক আজি আমি ঠাইটো এতিয়া বঢ়াই দিও অলপ আপোনালোকে ভিডিওটো চাই থাকক ডে নাম্বাৰ 16ৰ আমাৰ দুপৰীয়া পৰিৱেশ আৰু হেতক আমি ঠাইটো অলপ বহলাই দিলো আৰু লগতে ডাঙৰ ডিংকাৰ ইউজ কৰিছো যেহেতু সৰু ডিংকাৰ কিটা পানী অলপ সময়তে হেতে শেষ কৰি দিব পাৰে এতিয়া যেহেতু ডাঙৰ হৈছে শেষ নহলেও পানীটো লেতেৰা হৈ যায় যেহেতু এটো কাৰণে আমি ডাঙৰ ডিংকাৰটো ষ্টেণ্ড লগাই দিছো যাতে পানীটো পৰিষ্কাৰ হৈ থাকে আৰু হেতে পৰিষ্কাৰ পানী খাবলৈ পায় আৰু লগতে আমি ফিডাৰ ইতিয়ালৈকে আনা নাই কাহিতে আমি দি আছো এনেকুৱাকৈ তিনিখন প্লেটত প্ৰায় 300 গ্ৰাম 400 গ্ৰাম মানকৈ দানা আছে তিনিখন মিলাই আৰু ঠাইটো হেতক বহলাই দিলো এতিয়া হেতে থাকি ভাল পাব ৰুমটো হেতৰ কাৰণে সাফিচিয়েন্ট হৈছে নে নাই যিসকলে মুৰ্গী পালন কৰিছে আমাক জনাব কমেন্ট কৰি আৰু আমাৰ হিচাপ মতে বৰ্তমান ঠিকে আছে এই হেতৰ বয়সটো মতে এখিনি ঠিকে আছে এখিনি সময়ত এনেকৈ হেতক আমি ৰাখো আৰু ইয়াৰ পিছত দেখা যাব কি কৰো কেনেকৈ কৰো আপোনাক জনাই যাম আৰু এতিয়া হেতক ব্ৰুডিংৰ কথা নাই লাইটৰ কথা নাই এটা লাইট আমি পোহৰৰ কাৰণে ৰাখিম বাকি কেটা লাইট আমি এতিয়া আঁতৰাই দিম আৰু আমাৰ নতুন পোৱালি আহিলে আমি ব্ৰুডিংৰ কাৰণে লাইটকে ৰাখিব লাগিব আকৌ এটা নেক্সট জায়গা ৰাখিছো ব্ৰুডিংৰ কাৰণে নতুন পোৱালিবিলাক আহি যাব বেটছবিলাক হেবিলাক আমি ব্ৰুডিং কৰাব লাগিব আৰু মুৰ্গীক আমি ইমানটো ঠাই বৰ্তমান দিব পাৰিছো আমাৰ যিমানটো ঠাই আছে সেইখিনি আমি দিব লাগিব যেহেতু অলপ ঠাই আমি ৰাখিছো বেলেগ কামৰ কাৰণে আৰু নতুন ৰুমটোত আমি হাঁহখিনি ৰাখিম যেহেতু হাঁহে অলপ লেতেৰাও বেছি কৰে এটো কাৰণে ভাবিলো আমি মুৰ্গীখিনি ইয়াতে ৰাখো বাকি নতুন ঠাইটোত হাঁহখিনি ৰাখি দিম আৰু যেহেতু লাইটৰ প্ৰয়োজন হ'ব আপোনাক দেখুৱাবৰ কাৰণে হেতু কাৰণে আমি ইয়াতে ৰাখিছো আৰু যিসকলে কমেন্ট কৰি গৈ আছে তেওঁলোকক ধন্যবাদ জনাইছো আৰু যিসকলে নতুনকৈ কাম কৰিম বুলি ভাবি আছে আৰম্ভ কৰক সৰুকৈ কৰক আৰু আমি বহুত কম খৰচত আৰম্ভ কৰিছো আপোনাক জনাম যেতিয়া আমাৰ ভিডিঅ সিৰিজটো শেষ হ'ব তেতিয়া আমি সকলো খৰচ আপোনাক জনাম কেনেকুৱা কি কৰিলো আৰু বাকি আমাৰ যিসকলে কমেন্ট কৰি ৰেগুলাৰ গৈ আছে তেওঁলোকক আমি অশেষ ধন্যবাদ জনাইছো আৰু লগতে আজি ভিডিওটো আপোনালোকে চাই থাকক এটো আমাৰ দুপৰীয়া পৰিৱেশ দানা পানী হেতক দিয়া হৈ গ'ল আৰু বৰ্তমানে দানা খাই আছে আৰু লগে লগে আমি দানাৰ পৰিমাণটো অলপ বঢ়াই যাম আৰু গেপটো কমাই যাব লাগিব আৰু যিমানটো খাই সিমানটো মই বৰ্তমান খুৱাই আছো হেতক দেখিছে মুৰ্গীবিলাক যেহেতু খুচৰি হেতে গোটেইখন খুচৰি শেষ কৰিছে এটো কাৰণে পতান অলপ দি ৰাখিব যাতে মাটিটো খলনি হেতে পতানটোকে খুচৰি থাকে আৰু বেছিকৈ মাটি খুচৰি থাকিলে মাটিখিনি বেছি খলা বমা হৈ যাব আকৌ আপুনি সাফ কৰিবলৈ দিগদাৰ হৈ যাব এইকাৰণে পতানটো ৰাখিছো যাতে পতানখিনি উঠাই দিলে আমি খুব ধুনিয়াকৈ সাফ কৰিব পাৰো আৰু ভিডিওটো আপোনালোকে চাই থাকক ডে নাম্বাৰ 16ৰ ৰাতিৰ পৰিৱেশ আৰু বৰ্তমান হেতক আমি পানীটো দিলো আৰু সৰু সৰু ডিংকাৰ কিটা আমি পানীটো চেঞ্জ কৰি দিছো ডাঙৰটো যেহেতু পানী আছে আৰু সৰু ডিংকাৰ কিটাত আমি পানীৰ লগত অকনমান হেতক ভিটামিন অকন মিলাই দিছো লগতে অকন এন্টিবায়োটিকো দিছো এনে এন্টিবায়োটিকটো আমি সচৰাচৰ ৰাতি নিদিও দুই এটা সৰু পোৱালি যেহেতু আপোনাক কৈছিলো দুই এটা সৰু পোৱালি অকনমান উইক হৈ থকা নিচিনা আছিলে সেইকাৰণে অকনমান এন্টিবায়োটিক আমি সৰু ডিংকাৰ কিটাত মিলাই দিছো আৰু লগতে অকন ভিটামিন দি দিছো এন্টিবায়োটিকটো খালি দিলে বেয়া এটো কাৰণে লগতে অকন ভিটামিন মিলাই দিছো আৰু বাকি পোৱালিখিনি আপোনালোকে
আপোনালোকে দেখিছে এতিয়া যিহেতু ঠাইটো বহলাই দিছোঁ সিহঁতে খুব ভাল পাইছে আৰু সিহঁতৰ যিহেতু পাখি আহি গ'ল এতিয়া উৰিবলৈ সিহঁতক ঠাইৰ প্ৰয়োজন হৈছে সেইটো কাৰণে আমি সিহঁতক জেগাটো অলপ বহলাই দিছোঁ যাতে সিহঁতে উৰা উৰি কৰিব পাৰে আৰু লগতে আমাৰ হাঁহখিনি বৰ্তমান ইয়াত নাই আমি হাঁহক নতুন ঠাইলৈ লৈ গ'লোঁ আৰু তাতে আজিৰ পৰা হাঁহখিনি থাকিব আৰু বাকী আমাৰ পোৱালিখিনি এতিয়া এনেকৈয়ে আছে কোনো ধৰণৰ অসুবিধা নাই আৰু আজিৰ পৰা সিহঁত এনেকৈয়ে থাকিব আৰু লগতে যিবিলাক আমাৰ খালী ঠাই আছে এইবিলাকত আমি নতুন পোৱালি আহিলে ব্ৰুডিঙৰ কাৰণে জেগাটো ৰাখিছোঁ যাতে আমি ব্ৰুডিং কৰিবলৈ সুবিধা হয় আৰু বাকী পোৱালিখিনি পাখি যিহেতু আহি গ'ল এতিয়াৰ পৰা সিহঁতক ব্ৰুডিং কৰাৰ প্ৰয়োজন নাই হিটৰ প্ৰয়োজন নাই এতিয়াৰ পৰা এনেকৈ এটা লাইট দি ৰাখিম এইটো লাইট আমি সলনি কৰি দিম যদি পাৰোঁ LED এটা লগাই দিম পোহৰৰ কাৰণে আৰু বাকীখিনি এনেকৈয়ে থাকিব এতিয়া পোৱালিবিলাক দেখিছে খাই কৰি ধুনীয়াকৈ শুই আছে অসুবিধা নাই আৰু ডিংকাৰ এনেকৈ দিছোঁ বস্তাৰ ওপৰত যাতে পতানটো লেতেৰা নহয় পানী পৰি আৰু দানা প্লেটত দিয়া দানাটো খাই সিহঁতে শেষ কৰিলে ৰাতি আমি খোৱাৰ আগে একবাৰ সিহঁতক দানাটো দিম আৰু দানাৰ পৰিমাণ মই আপোনালোকক কৈছোঁ প্ৰতিবাৰতে 300 গ্ৰামৰ ওপৰত আছে এতিয়া দানা আৰু দিনটোত প্ৰায় 3 বাৰ দিলোঁ ৰাতি সতি একবাৰ 4 বাৰ হ'ব টোটেল আৰু যিকোনো জীৱ জন্তু পোহাৰ ক্ষেত্ৰত সিহঁতক যিটো পৰিমাণৰ ঠাইৰ প্ৰয়োজন হয় সেইটো পৰিমাণৰ ঠাই দিবলৈ যত্ন কৰিব লাগে আৰু আমি যিমানখিনি পাৰিছোঁ সিমানখিনি ঠাই সিহঁতক দিবলৈ যত্ন কৰিছোঁ আৰু বাকীখিনি দেখা যাব কি হয় নেক্সট আমি পৰ্যায়ত আপোনালোকক জনাই যাম এয়া দেখিছে উৰিবলৈ আৰম্ভ কৰিছে পোৱালিবিলাকে আৰু ৰাতিৰ পৰিৱেশ এইটো আপোনালোকক দেখুৱালোঁ নেক্সট আমি আকৌ এনেকৈ আপোনালোকক দেখুৱাই যাম কি কৰি আছোঁ কেনেকৈ কৰি আছোঁ ডে নাম্বাৰ 16 ৰাতিৰ পৰিৱেশ আৰু অন্তিমটো ভিডিঅ' এইটো নেক্সট ডে আপোনালোকৰ সৈতে আকৌ লগ হ'ম কি কৰিম কেনেকৈ কৰিম সকলো জনাই যাম আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যিকোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰিব আৰু আগলৈকো আমাৰ চেনেলটো এইদৰে চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব ধন্যবাদ